হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল, মোৰো ভাল দেই। আহিছিলোঁ বাৰ ঘৰলৈ বুলি, কিন্তু দেওপানী থানলৈ যোৱা বহুত এটা আশা আছিলে, বহুত পুৰণি আশা লৈ পেলাই আমি ওলাইছোঁ দেওপানী থানলৈ বুলি। আহি পেলাই দেওপানী থান পালোহি। লগতে আমি শৰাই বস্তু সকলো লৈয়ে আহিছিলোঁ। তেওঁ বুলি মাৰ কাৰণে এখন চুৰ্ণি আৰু এডাল ৰঙা ফিটা লৈছোঁ। দেওপানী থানত আহিলে বোলে বান্ধিব লাগে। আৰু এই শৰাই বস্তুখিনি ধুনীয়াকৈ খৰাহী এটাত সজাই লৈছোঁ। ইয়াত আহিলে ধুনীয়াকৈ খৰাহী এটাত বোলে ধুনীয়াকৈ শৰাই বস্তুখিনি সজাই দিব লাগে। সজাই কৰি লৈ পেলাই ইয়াৰ ভিতৰৰ ফালে মই গৈ আছোঁ। মানে আমি প্ৰথম আহিছোঁ দেওপানী থানত, বাহঁত আহিয়ে থাকে, আমি প্ৰথম আহিছোঁ। বহুত দিনৰ এটা আশা পূৰণ হ'ল অহা। ইয়াৰ ভিতৰৰ ফালে যাবলৈ লৈছোঁ, কিন্তু যাবলৈ লওঁতে সেইফালেদি নহয় বোলে, শৰাই কাৰণে বোলে ইফালেদিহে যাব লাগে। মই যিমানে যি নহওক আগতীয়াকৈ দৌৰিছোঁ, কিন্তু হওক বা নহওক এয়া শৰাই দি কৰি আমি ওলাই আহিলোঁ। ওলাই কৰি আহি মানুহজনক ক'লোঁ নাৰিকল ভাঙিবলৈ। চাব দেই, একেবাৰতে 4 কৰি দিছে। মানুহে কয় এবাৰতে ভাঙিবলৈ, তেওঁ এবাৰতে 4 কৰি পেলাই ধুনীয়াকৈ ভাঙি পেলালে। একেবাৰে গুড়াই কৰি দিলে আৰু যাতে আৰু পাছত নকৰিলেও হয়। এয়া দি কৰি পেলাই আমি চাওকচোন ভিতৰৰ ভাগত ভিডিঅ' কৰিবলৈ নিদিয়ে, তেওঁ মই বাহিৰৰ ফালৰ পৰাই ভিডিঅ' কৰিছোঁ। কৰি মেলি প্ৰথমতে শৰাইখিনি বস্তুখিনি আগবঢ়াই দি থৈ আহিলোঁ। আহি পেলাই আমি চাকি দিছোঁ, মই চাকি জ্বলাই দিলোঁ। মানুহজনৰ লগতে ধূপ দি পেলাই ধুনীয়াকৈ সেৱা কৰিছে। আৰু মই ভিডিঅ' এটা মনে মনে কৰি আছোঁ দেই। লগতে গছজোপাত বোলে ৰঙা ফিটা বান্ধিব লাগে। আগৰ ককা দেউতাৰ দিনৰ পৰাই শুনি আহিছোঁ, দেওপানী থানত গ'লে বোলে ৰঙা ফিটা বান্ধিব লাগে। যদি কিবা মনতে ভাবি পেলাই বান্ধে, মনৰ আশা বোলে পূৰ হয়। কিন্তু অকল আশা পূৰ হ'লে নহ'ব, সেইডাল খুলিবলৈও যাব লাগিব কিন্তু দেই, অকল বান্ধি থ'লেই নহ'ব। চাকি বন্তি দিলোঁ, শৰাই দি কৰি হৈ গ'ল। লগতে আমিও মন্দিৰৰ চাৰিওফালে অলপ ঘূৰিমগৈ বুলি ভাবিছোঁ। চাই লওঁচোন, বহুত দিনৰ এটা আশা আছিলে মন্দিৰত অহা, দেখাও নাই মন্দিৰৰ বাহিৰভাগতনো কি আছে। এবাৰ চাওঁগৈ আৰু আপোনালোকেও চাই থাকিব দেই কেনেকুৱা লাগিছে। এয়া গৈছোঁ পুখুৰীৰ ফালে, কিন্তু পুখুৰীটোত একোৱেই দেখা নাপালোঁ। আমাৰ কপালেই বেয়া আছিলে নে কিয়েই নাজানো। এনেই আপোনাৰ মাছ কাছ সকলো থাকে, কিন্তু আমি বহুত দেৰি ৰ'লোঁ, কিন্তু একো দেখিবলৈই নাপালোঁ, একোৱেই নেদেখিলোঁ। অৱশেষত আমি আৰু ঘূৰি গুচি আহিলোঁ। এয়া আমাৰ ফুৰি মেলি হৈ গ'ল আৰু আমি এতিয়া যাবলৈ বুলি ওলাই আহিছোঁ। কেনেকুৱা লাগিছে ক'বচোন দেই। এতিয়া বাই বাই। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।